হাই ফ্ৰেণ্ডছ, এয়া দেখিছেনে ৰাতিপুৱা মানে ছোৱালীজনীৰ কাৰণে টিফিন বনাই আছোঁ ৰুটিয়ে, আৰু এতিয়া আৰু কেইখনমান বনাম। আৰু ভিডিঅ'টো মই এতিয়া ৰাতিপুৱা ভাগত কৰি আছোঁ, কিন্তু আপোনালোকৰ মাজলৈ মই কেতিয়া দিব পাৰোঁ এতিয়া ক'ব নোৱাৰোঁ। মই ৰুটিকেইখন মানে কি এনেকৈ বেলি পেলাই এনেকৈ সৰু সৰু কৰি লওঁ, তেতিয়া মানে তাই খাবলৈ ভাল পায়, আৰু তাই মানে ফ্ৰেণ্ডকো দিয়ে যে, সেইকাৰণে মই এনেকৈ বনাই দিওঁ। আৰু ইফালে ৰুটিৰ লগত দিবলৈ মই তাৰ কাৰণে আলু ভাজি বনাইছোঁ। তেনেহ'লে এতিয়া মই তাৰ কাৰণে টিফিনখিনি ভৰাই লওঁ টিফিনত, আৰু পানী চানী এইবোৰ ভৰাই লওঁ। তেনেহ'লে এতিয়ালৈ আহিছোঁ, বাই বাই।